কিমান কৰিলোঁ, ক'ত ফুৰিলোঁ, কি কৰিলোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন। ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই। মইনো ভাত কিহত বনাওঁ আৰু কেনেকৈ বনাওঁ আজি ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাব, ভাবিব পাৰে ভাতটোনো বনোৱাটো কি কথা দেখুৱাব লৈছে, কিন্তু মই কেনেকৈ বনাওঁ সেইটোকে দেখুৱাম বুলি ভাবিয়ে মই আপোনালোকক জনাইছোঁ। আপোনালোকে চাবচোন মোৰ ভিডিঅ'টো শেষলৈকে। নমস্কাৰ, অসমীয়া বোৱাৰী পাকঘৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা ভ্লগ লৈ পেলাই। আজি হৈছে দুৰ্গা পূজাৰ অষ্টমী আৰু সকলোকে শাৰদীয় দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ভবা নাছিলোঁ বাৰু ব্লগটো বনাম বুলি, তথাপিও পূজাত এটা ব্লগ বনাম বুলি ভাবি আছিলোঁ, কিন্তু আজিয়ে যে ব্লগটো বনাম বুলি মই ভবা নাছিলোঁ। আজিয়ে বনালোঁ বাৰু। মোৰ ভণ্টিহঁত আহিছে, পেহীৰ ছোৱালী, আৰু সিহঁতে এতিয়া অকণ ওলাই যাম বুলি ক'লে। ময়ো যাম লগত, আমি গোটেইকেইটাই ওলাই যাম। তাৰ পাছতে ভাবিলোঁ ব্লগটো বনাওঁ আৰু আমি কলৈ যাম আপোনালোককো সকলোবোৰ দেখাম বুলি ভাবিয়ে ব্লগটো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ব্লগটো শেষলৈকে চাব। সকলোবোৰ ভিতৰত ওলাই আছে, মই ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ। কাপোৰযোৰ পিন্ধাৰ আগতে ব্লগটো আৰম্ভ কৰি ল'লোঁ ঘৰুৱা ড্ৰেছতে। তাৰ পাছতে মই কাপোৰযোৰ পিন্ধি পেলাই ওলাম আৰু সিহঁত ৰেডি হৈ আছে। বৰষুণো দি আছে, বৰষুণ কিনকিনকৈ দি আছে। তথাপিও অকণমান ওলাই যাওঁ আৰু। পূজানো এইবাৰ কি আৰু, কৰোণাৰ কাৰণে পূজাও তেনেকৈতো নায়েই হোৱা। পূজা বুলি নহয় আৰু, আলহী আহিছে, আলহী ফুৰাম বুলি ভাবিলোঁ অকণমান আমি ওলাই যাওঁ। সিহঁতকো আমাৰ গোলাঘাটখন কেনেকুৱা, ক'ত কি আছে দেখাম বুলি ভাবিয়ে ওলাইছোঁ। মই এতিয়া কাপোৰযোৰ পিন্ধি লওঁগৈ, তাৰ পাছতে আকৌ পিছৰখিনি মই আপোনালোকক দেখাম। এতিয়া মই কাপোৰযোৰ পিন্ধি লওঁ। যাবলৈ ৰেডি হৈ গ'লোঁ, যাবলৈ লৈছোঁ আৰু সকলোবোৰ গাড়ীত বহিলগৈ। মই ইয়াত পূৰা পানী বটল লৈ লৈছোঁ, গৰম পানী, কাৰণ পানীটো দৰকাৰ হয়েই আৰু বিশেষকৈ আমি গৰম পানীয়ে খাওঁ। সেইটো কাৰণে গৰম পানী য'লৈ নাযাওঁ গৰম পানীৰ বটল 3টা থাকিবই আৰু লগত। আৰু এতিয়া যাব লৈছোঁ, গৈ থাকোঁ, আপোনালোককো লগে লগে লৈ গৈ থাকিম। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই গৈ থাকিব। ধন্যবাদ। আমি আহি পালোহি যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্প, জাপিসজীয়া বিল আহিলোঁ আমি। সোমাব লৈছোঁ আৰু এওঁ টিকেট লৈছে। তাৰপাছতে আমি ভিতৰলৈ সোমাই যাম। আমি আহি পেলাই যোগীবাৰীৰ বিল পাই গ'লোহি। ঘৰৰ ওচৰতে হয় বাৰু, আমাৰ ঘৰৰ পৰা 6 কিলোমিটাৰমান হ'ব। কিন্তু প্ৰথম আহিছোঁ আজিও মই আলহীৰ লগতে। এয়া সোমাই আহিছোঁ ভিতৰলৈ। এতিয়া আপোনালোকক মই দেখাম, গৈ থাকিম আৰু আপোনালোকক দেখাম বাৰু সকলোবোৰ। এইখনেই হ'ল যোগীবাৰীৰ বিল, আৰু জাপিসজীয়া বিল বুলিও কয় বাৰু। আহিছোঁ, বহুত ভাল লাগিলে ইয়াত। এয়া সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণেও আছে সকলোবোৰ। বহুত এটা ধুনীয়া পৰিৱেশ, ভাল লাগে। আৰু ইয়ালৈ বিভিন্ন প্ৰজাতিৰ চৰাইবোৰ আহে। আমিও এয়া ফুৰিছোঁ, ভাল লাগিছে ফুৰি। আহিব আপোনালোকো জাপিসজীয়া যোগীবাৰী বিললৈ। বৰষুণ অকণমান পৰি আছে, তথাপিও ফুৰিছোঁ আমি। এইখন দলঙৰ ফালেদি দলং এখন আছে বিলখনৰ ওপৰতে, আৰু বেছি মানুহ অহা নাছিলে বাৰু, তথাপিও আছিলে 2-4জনমানকৈ মানুহ। সকলোবোৰ ফুৰি আছে, আৰু এনেকুৱাবোৰ জেগালৈ আহিলেতো মানুহৰ ফটো উঠাটোৱে প্ৰথম কথা হয়। এয়া সকলো ফটো উঠি আছে। বিলখনত বহুত মাছ আছে বোলে। কোৱা শুনিছোঁ বিলখনৰ মাছখিনি বোলে মাঘৰ বিহুৰ সময়ত মাছ ধৰে, তেতিয়া বহুত মানুহ আহে, বহুত মাছ ওলায় তাত। বৰষুণ আহিছে অকণ, আৰু বৰষুণ দিয়াৰ কাৰণে আমি ওচৰতে লগতে ৰেষ্টুৰেণ্ট এখন আছে জাপিসজীয়া বিলৰ ভিতৰতে। কেইবাখনো ৰেষ্টুৰেণ্ট আছে বাৰু, আমি এখনতে বহিলোঁ আৰু গোটেইকেইটাই একাপ কফি খাব লৈছোঁ। ভাল লাগিলে কফি কাপ খাই ৰেষ্টুৰেণ্টখনৰ। বহুত ডাঙৰ কাপটো, একাপ কফিয়ে যথেষ্ট আৰু, পেট ভৰি গৈছে কফিৰে, কফি খাই। এয়া মই মোৰ কাপটো দেখুৱাই দিছোঁ, ভাল লাগিছে খাই। বিললৈ আহিলোঁ হয়, ইমানেই বৰষুণ। বহুত সময় বহাৰ পাছত আমি, বৰষুণ যদিও বহি নাই থকা আৰু, গাড়ী লৈ আহিছোঁ।
তাৰ পাছতে আকৌ বেলেগ এফালে যাম, সেইফালে আপোনালোকক দেখাই গৈ থাকিম। এতিয়া জাপিসজীয়া বিলৰ পৰা ওলাই দিছোঁ আৰু। জাপিসজীয়া বিলৰ পৰা ওলাই আহিছোঁ। ভাবিছিলোঁ ওচৰতে সতী সাধনী কলাক্ষেত্ৰ আছে, তাত সোমাম, কিন্তু সোমাবলৈ নহ'ল, বৰষুণ এৰাই নাছিলে, সেইবাবে তাত নোসোমালোঁ। তালৈ বেলেগ এদিন যাম। এয়া পিছত এওঁ আৰু মই বহিছোঁ, আগত ৰাজুৱে গাড়ী চলাইছে, মাইনা আগত। আহি আমি পালোহি হৰণবিল ধাবা। হৰণবিল ধাবাখন আছে কমাৰবন্ধাৰ ৰেল আলিৰ পৰা অলপ আগলৈ। আমি তাতে খাবৰ কাৰণে আহিছোঁ আৰু এয়া ভিতৰলৈ সোমাই গৈছোঁ। এতিয়া আমি খাই ল'ম সকলোৱে। ভাল লাগে হৰণবিল ধাবালৈ, আগতেও গৈছোঁ আহিছোঁ হৰণবিল ধাবালৈ। ভাল লাগে, তাৰ সকলোবোৰ থলুৱা খাদ্যই পোৱা যায়। আমি খাইছিলোঁ ৰুটি মাংস আৰু ৰাজুৱে খাইছিলে ভাত। এয়া খাব লৈছোঁ, খাই আছোঁ। বৰ্ণয়ে বহুত উৎপাত কৰিছে, তাৰ খাব মন নাই যোৱা, মাকে জোৰ কৰি খুৱাইছে। আৰু মাংস 3 প্লেট। কৈছে কোনে কিমান খালোঁ। খাই বৈ হ'ল, আমি আকৌ গাড়ী লৈ আহিছোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে এই জেগাকণ। যোৰহাটলৈও এইটো ৰাস্তাতে যাব পাৰি, গোলাঘাটৰ পৰা। আমি তাত খাই বৈ ঘৰলৈ বুলি আহিলোঁ, কিন্তু ঘৰত নোসোমাই চিধাই আমি গ'লোঁ দাদাৰ ঘৰলৈ, বৰজনাৰ ঘৰলৈ। তাত গৈ পেলাই চাহ খাইছোঁ সকলোৱে। বজাৰত সোমাইছিলোঁ, কিন্তু বজাৰত সোমোৱা মই ভিডিঅ' নকৰিলোঁ, ইমান দীঘলীয়া নকৰিলোঁ আৰু। এয়া চবেই ভাত খাই মানে চাহ খাইছোঁ, ভাতহে আহিছে দেই, চৰি। খাই বৈ ল'লোঁ, ফুৰি কৰি ঘৰ সোমালোহি। ঘৰ সোমোৱা সময় হ'ল আৰু এতিয়া মই আহিছোঁ পাকঘৰলৈ ভাত বনাবৰ কাৰণে। কিন্তু মই আজি আপোনালোকক একো ৰেচিপিয়ে শ্বেয়াৰ নকৰোঁ আপোনালোকৰ মাজত। মইনো ভাত কিহত বনাওঁ, আমাৰ ঘৰত ভাত কেনেকৈ বনাম, সেইটোকে দেখুৱাম। আপোনালোকে হয়তো ভাবিব পাৰে ভাতটোনো কিয় দেখুৱাব লাগে বনোৱা, কিন্তু মই কিয় ভাত বনোৱাটো দেখুৱাম, আপোনালোকে শেষলৈকে চাবচোন। আৰু মই ভাতটো বনাই থাকোঁতেই ক'ম কিয় আপোনালোকক আজি মোৰ ভাত বনোৱা কথাটো দেখুৱাইছোঁ, আমাৰ ঘৰত কিয় কেনেকৈ ভাত বনাওঁ দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলেই গম পাব শেষলৈ। নাই, ময়ো প্ৰেছাৰ কুকাৰতে বনাইছোঁ, কিন্তু এই প্ৰেছাৰ কুকাৰটো এটা বিশেষত্ব আছে, সেইবাবে মই দেখুৱালোঁ। এই প্ৰেছাৰ কুকাৰটোত ভাতৰ মাৰটো নিগৰি নিজে ওলাই যায়, সেইবাবে দেখুৱালোঁ। এই বাতিটোত চাউলখিনি ধুই ভৰাই ল'লোঁ। তাৰ পাছতে তাত মই পানী দিম, আৰু সেই পানীখিনি এই বাতিটোতে অলপ জালিৰ নিচিনা আছে। যেতিয়া ভাতটো সিজিব তেতিয়া পানীটো মানে ভাতৰ মাৰটো সেই ফুটাকেইটাই নি তললৈ গুচি যায়। আৰু সকলো মানুহেইটো প্ৰেছাৰ কুকাৰ ভাতটো খাই ভাল পায়, আৰু কিন্তু এই প্ৰেছাৰ কুকাৰটো এটা কাৰণেই ভাল, ডায়েবেটিছ যিসকলৰ আছে ভাতৰ মাৰটো কাঢ়িয়ে খাব লাগে ভাতটো। সেইকাৰণে এই প্ৰেছাৰ কুকাৰটোত যদি ভাতটো বনাই খায়, মই মানে ভাবোঁ আৰু হয়ো কথাটো, ডায়েবেটিছ ৰোগীসকলৰ কাৰণে ভাল হ'ব। কাৰণ ভাতৰ মাৰ থকা প্ৰেছাৰ কুকাৰত বনোৱা ভাতটো খালে ডায়েবেটিছ ৰোগীৰ কাৰণে ইমান ভাল নহয়। আৰু ডায়েবেটিছ হোৱাৰ আগতেও যদি আমি এনেদৰে ভাতৰ মাৰটো কাঢ়ি ভাতটো খাওঁ, বহুত ভাল হ'ব বুলি মই ভাবোঁ। সেইবাবে দেখুৱালোঁ প্ৰেছাৰ কুকাৰটো। বহুত ধুনীয়া হয় ভাতটো, প্ৰেছাৰ কুকাৰত বনোৱা ভাতো হৈ পৰে, আৰু ইফালে ভাতৰ মাৰটোও গুচি যায়, সেইবাবে ভাবিলোঁ ভাল হ'ব। আজি আমাৰ ৰান্ধনি দুজন বেলেগ হ'ল, মই মাত্ৰ অকল ভাতটোহে বনালোঁ। বাকী এইফালে ৰাজুৱে বনাই আছে এবিধ মাংস, আৰু এওঁ বনাই আছে এবিধ মাংস। আৰু এতিয়া তেওঁলোকে কি বনাইছে আপোনালোকক জনাব। ৰাজু, কি বনাইছা আজি তুমি? মই বনাইছোঁ গাহৰি খৰিচাত দিয়া ড্ৰাই ফ্ৰাই। এয়া চাওক আপোনালোকে, বৰ সুন্দৰ হৈছে, সুন্দৰ হৈছে। আৰু তুমি কি বনাইছা কোৱা? আচ্ছা, মইতো আজি বইল বনাইছোঁ। গাহৰি বইলটো মোৰ বহুত প্ৰিয়, আৰু এইটো মই মানে বিভিন্ন জেগাত ঘূৰোঁতে মই এইটো শিকিছোঁ বনাবলৈ। ইয়াত মানে বস্তুবিলাক এনেকুৱা আছে, দহি কচুৰ মানে ঠাৰিটো আছে, তাৰপাছতে ইয়াত আদা আছে, আৰু বিশেষ অন্য একো নাই। লাই পাতৰ অলপ বৰলা আছে, তাৰপিছত ইনচুলিন পাত আছে ইয়াত, আৰু নহৰু, কেঁচা নহৰু আছে, তাৰপাছতে খৰিচা আছে, আৰু ভোট জলকীয়া বিশেষকৈ। এইটো মানে ইয়াতো যিমান খালেও এইটো কোনো দিগদাৰ নহয়, আৰু পেটৰ অপকাৰ নকৰে। আৰু এইটো আমাৰ মানে প্ৰিয় খাদ্য, প্ৰায় নৰ্থ ইষ্টত বইলিংটো খায়েই, তো সেইটোৱে ইয়াত বনাইছোঁ এতিয়া। এয়া হ'ল ৰাজুৰ ভাগৰ গাহৰি ড্ৰাই ফ্ৰাই, আৰু এয়া হৈছে আমাৰ এওঁ ভাগৰ গাহৰি বইল। দুইজন ৰান্ধনীকে বাৰ বাৰ দেখুৱাই দিছোঁ মই।
আমাৰ মাংসও বনাই হৈ গ'ল। এতিয়া মই ডাইনিঙত উলিয়াই ল'লোঁ সকলোবোৰ। এয়া হ'ল গাহৰি ড্ৰাই ফ্ৰাই আৰু এয়া হ'ল দাইল, ভাতটো প্ৰেছাৰ কুকাৰত বনোৱা ভাতটো। এয়া আমি এতিয়া সকলোবোৰ খাবলৈ বহিছোঁ আৰু। মাইনা, মাংস খাবলৈ কেনেকুৱা হৈছে? খুব ধুনীয়া হৈছে দেই, দুইটাই ভাল হৈছে, মানে বইলটোও ভাল হৈছে, ড্ৰাই ফ্ৰাইটোও ভাল হৈছে। ড্ৰাই ফ্ৰাইটো মই বনাইছোঁ। ধুনীয়া হৈছে। জিত কবিনে কিবা? ভাল হৈছে আৰু ঠিকে আছে, ভাল লাগিছে। তুমিতো নিজে বনাইছা, বেয়া হ'লেও ভাল হৈছে বুলি ক'বা। মোৰ ভাত খাবলৈ আজি মনেই নাছিলে, কিন্তু মাংসকণ এনেকুৱাই বঢ়িয়া লাগিছে, যদিও নিজে বনাইছোঁ মানে একদম টেষ্টি হৈছে। এতিয়া আমাৰ এনেকুৱা লাগিছে যে আৰু অলপ খাই দিওঁ। ঠিক আছে, তেনেহ'লে আকৌ এবাৰ তুমি বনোৱা মাংসটোৰ ৰেচিপিটোকে দিম বাৰু মই। আৰু ৰাজুৱে বনোৱাটোতো বাৰু নহ'ব চাগৈ, কিন্তু পিছত ৰাজু কেতিয়াবা আমি গ'লে তোমালোকৰ ঘৰলৈ, অঁ ঠিক আছে, তোমাৰ ঘৰলৈ গ'লে তেতিয়া তুমি দিবা এইটো ৰেচিপি। আৰু আজিলৈ ময়ো মোৰ ব্লগটো সামৰোঁ। ভাল লাগিলে সকলোৱে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই ভাত খাবলৈ বহোঁ। ধন্যবাদ জনালোঁ সকলোকে।